Hello friends, মই মিন্টু কুৰ্মী আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলত। নম্বৰ 6 ৱাটাৰ বেড। এইটো এটা পালেং, এইটো এটা বিছনা। বন্ধুসকল আপুনি যেতিয়া শুব তেতিয়া আপুনি গম পাব যে এইটো এটা পানীৰ বিছনা হয় বুলি, মানে ৱাটাৰ বেড হয় বুলি। তো বন্ধুসকল আমি নৰ্মেলি যিবোৰ বিছনাত শুওঁ এইবোৰ এনেকুৱা জাম্পিং নকৰে, কিন্তু এই বিছনাখন এনেকুৱা জাম্পিং কৰিব আৰু শুইও ভাল লাগিব, মানে আৰাম পাব। বৈজ্ঞানিকবোৰে এনেকুৱা এটা বিছনা তৈয়াৰ কৰিছে যিটো নেকি অদ্ভুত। নম্বৰ 5 স্মাৰ্ট বেড। বন্ধুসকল আমিতো স্মাৰ্টফোন চলাইছোঁ, কিন্তু স্মাৰ্ট বেড কোনোদিন চলাই পোৱা নাই বা আমি লৈ পোৱা নাই, চাই পোৱা নাই। কিন্তু আজি মই আপোনালোকক এইটো ভিডিঅ'ত দেখুৱাই আছোঁ স্মাৰ্ট বেড। বন্ধুসকল এনেকুৱা এটা চায়েন্স ওলাই গৈছে যে পাব্লিকৰ কাৰণে এনেকুৱা ধৰণৰ স্মাৰ্ট বেড ওলাই দিছে। এইটো কণ্ট্ৰল কৰিবৰ কাৰণে এই বেডটো আপুনি নিজৰ মোবাইলত দবাই দিব লাগে, চুইচ নিজে নিজে কাপোৰবোৰ ফ'ল্ড হৈ যাব। আৰু যদি আপোনাৰ গৰম বেছি লাগে তেনে অৱস্থাত আপুনি ইয়াৰ এচিও চলাব পাৰিব। এনেকুৱা এটা ডিজাইন কৰা হৈছে এই বেডটোত। আপুনি জাষ্ট শুই উঠি বেড কভাৰ বা গাৰু ৰাখিবলৈ দৰকাৰ নাই, আপুনি জাষ্ট চুইচটো দবাই দিব লাগে, নিজে নিজে ফ'ল্ড হৈ যাব। থিয়েটাৰ বেড। বন্ধুসকল এই বিছনাখনত ডাঙৰ এটা LCD লাগি আছে, আপুনি শুই থকা অৱস্থাত চিনেমা চাই থাকিব পাৰিব আৰু লগতে ইনজয় কৰি থাকিব পাৰিব। নালাগে আপোনাক হল যাবলৈ, থিয়েটাৰ যাবলৈ, শুই থকা অৱস্থাতে চিনেমা চাই থাকিব পাৰিব। ঘোচলা বেড। এই বিছনাটো দেখাত গোল যেন লাগে, কিন্তু এইখন এটা বিছনাহে। এনেকুৱা এটা ডিজাইন কৰা হৈছে এই বিছনাখনত, যেনে লাগে চৰাই ঘৰ বনাইছে নেকি, তেনেকুৱা ধৰণৰ দেখাত লাগে। কিন্তু বন্ধুসকল এই বিছনাটো খুবেই পপুলাৰ আৰু এই বিছনাখন মানুহে বহুত কিনি আছে। ইয়াৰ দামটো হ'ল মাত্ৰ 3 লাখ। নম্বৰ 2 দ্য ফিল ডিলাক্স বেড। এইটো এটা বলৰ বিছনা হয় আৰু এই বিছনাখনত শুই বহুত আৰাম লাগে। কোম্পানীয়ে এনেকুৱা এটা ধৰণৰ দিছে আৰু বন্ধুসকল ইয়াত টোপনি বহুত ভাল আহে। এই বিছনাখনৰ দাম হ'ল 1 লাখ টকা। নম্বৰ 1 ফ্লাইং বেড। এই বিছনাখন বতাহত উৰি থাকে আৰু এনেকুৱা এটা ছিষ্টেম লাগি আছে যিটো নেকি বতাহত বিছনাটোক উৰাই থাকে। আৰু আপুনি যদি 4 চুকত বিছনাখন নাবান্ধে তেনে বতাহত আপোনাৰ এই বিছনাখন ক'ত বা গৈহে পাব। তো ফ্ৰেণ্ডছ ভিডিঅ'টো চাই যদি ভাল পাইছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু লগতে বেল আইকন দবাবলৈ নাপাহৰিব। আজিলৈ ইমানে। জয় অসম, জয় অসম, জয় অসম।